अच्छा सुनो, सब्सक्राइब करते वक्त ना घंटी बजा देना ताकि जब मैं ऑनलाइन आऊँ तो तुम्हारे फोन की भी घंटी बजे। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম মোৰ চেনেললৈ। আপোনালোকে যদি টিকটকাৰ অৰ্থাৎ ইহঁতকেইটাৰ নিচিনা বগা হ'ব বিচাৰে তেন্তে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ভিডিঅ'টোত মই দেখাম যে টিকটকাৰ অৰ্থাৎ চাক্কাকেইটাই কেনেকৈ মেকআপ কৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে কটন ল'ব। কটন অলপ লৈ পেলাই আপোনালোকে দিছে ডাবৰ গোলাপ লৈ পেলাই অলপ মুখখন মুছি ল'ব। ইয়াৰ পিছত আপোনালোকে বৰ প্লাছ ল'ব। বৰ প্লাছটো মই কিয় লগাইছোঁ, ইমানখিনি মেকআপ কৰিব যে এইটোৱে স্কিনখন বচাই ৰাখিব। তাৰপিছত আপোনালোকে ল'ব এইটো লেকমি ছানস্ক্ৰীন। যেতিয়া আপোনালোকে মেকআপ কৰি বাহিৰত টিকটক কৰিবলৈ যাব ৰ'দত, তেতিয়া এইটোৱে স্কিনটো প্ৰটেক্ট কৰি ৰাখিব। তাৰপিছত আপোনালোকে এইটো ল'ব লেকমি। তাৰপিছত আপোনালোকে নৱৰত্ন পাউডাৰ। এইটো লগালে আপোনাৰ স্কিনখন ঠাণ্ডাও হৈ থাকিব আৰু আপোনালোক বগাও হৈ যাব। বিশেষকৈ টিকটকাৰসকলে পাউডাৰ ইউজ কৰে। সিহঁতৰ মুখত আপোনালোকৰ এইখন স্কিন হ'লে ইমান মোটামান পাউডাৰৰ মেকআপ থাকিব। আমি ঠাণ্ডা লাগি গৈছে একদম পুৰা। তাৰপিছত শেষত আপোনালোকে জনচন ক্ৰীম ল'ব। জনচন ক্ৰীমটো বহুত পুৰে কিন্তু নৱৰত্ন লগালে। পুৰা পাউডাৰ ঘূৰাই থ'ব। দেখিছে নহয় মই কিমান বগা হৈ গ'লো। এতিয়া আপোনালোক টিকটক কৰিবলৈ ৰেডি। ধন্যবাদ মোৰ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে।